প্ৰিয়া, তুমি আমাক এনেকুৱা ব্যৱহাৰ কিয় কৰিছা বাৰু কোৱাচোন? তোমাক যি লাগে সকলোখিনি দিছোঁ দেখোন। মায়েও তোমাক ইমান মৰম কৰে, অথচ তুমি মাৰ মৰম বুজি পোৱা নাই নেকি বাৰু? মায়ে তোমাক তুমি যি কৰা মায়ে সকলোখিনি শুনে, অথচ তুমি মাক দেখোন কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰিছা কিয়? মোকো তুমি কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰিছা। আৰু চোৱাচোন, তুমি লাগ বুলি কোৱা মাত্ৰকে গোটেই এই সম্পত্তিখিনি তোমাৰ নামতে কৰিছোঁ, তথাপিও তুমি আমাক বুজি পোৱা নাইনে? আমাৰ মৰম তুমি ধৰিব পৰা নাইনে প্ৰিয়া? কিয় এনেকুৱা কৰিছা বাৰু? তোমাৰ অকণো বেয়া লগা নাইনে? যিজনী মায়ে তোমাক ইমান ভাল পায়, ইমান মৰম কৰে, সেইজনী মাকো তুমি অকণো ৰেষ্ট ল'বলৈ দিয়া নাই যে? ৰাতিপুৱাৰ পৰা অকল কাম 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 কৰিবলৈকে লগাই আছা যে কিয় বাৰু? কিয় কোৱাচোন প্ৰিয়া? এনেকুৱা তুমি আমাৰ লগত কিয় কৰিছা? আৰু আমাৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰিছা কোৱাচোন? মাকে মোকে যে তুমি একেবাৰে ঘৰখনৰ কাম কৰা মানুহৰ দৰে বনাই পেলালা, কিয় প্ৰিয়া? কিয়? মই তোমাক কৈছোঁ নেকি যে মায়ে মোক মৰম কৰা নাই বুলি? আৰু তোমালোকক এনেকুৱা ব্যৱহাৰ কিয় কৰিছোঁ মানে? কথাটো বুজি নাপালোঁ। আৰু এটা কথা, তোমালোকৰ মায়ে যে এই কাম কৰা মানুহজনীক খেদি দিলে, সেইবাবে এতিয়া ঘৰৰ কাম কোনে কৰিব? মায়েতো কৰিব লাগিব। আগতে মা এইখন ঘৰৰ মালিকনী আছিলে, সেইকাৰণে মায়ে জানো কাম বন কৰে? সেই কাম কৰা মানুহজনী কাম কৰা নাছিলে জানো? সেইকাৰণে এইখন ঘৰৰ মালিকনী এতিয়া মই হ'লোঁ। মই কেনেকৈ কাম কৰিম কোৱাচোন? মই যদি কাম কৰোঁ তোমালোকে জানো লাজ নাপাবা? আৰু ব্যৱহাৰটো মই ঠিকেই কৰিছোঁ, আৰু কিনো বৰ বেয়া ব্যৱহাৰ কৰিছোঁ? পাহৰি নাযাবা, এইখন ঘৰৰ মালিকনী এতিয়া মই যি কৰোঁ তোমালোকে তেনেকৈ চলিব লাগিব, নহ'লে তোমালোকক মই এইখন ঘৰৰ পৰা উলিয়াই দিবলৈ বাধ্য হৈ যাম। পাছত কিন্তু মোক নক'বা, বুজিলা নহয়? আৰু মাকো কৈ দিবা যে মই যি বিচাৰোঁ তাকেই মোক দিবলৈ। অথনিৰ পৰা মই জুচ এগিলাচ বিচাৰি আছোঁ, কিন্তু এতিয়ালৈকে জুচ গিলাচ আহি নাপালেহিছে। কাৰণটো কি? তোমালোক দুয়োটাৰে এইখন ঘৰত থাকিবলৈ মন আছেনে নাই? সেইটো কথা মোক আগতে ক'বা। মই যি বিচাৰোঁ তোমালোকে মোক মুখৰ আগত দিবহি লাগিব, নহ'লে এইখন ঘৰত থাকিম বুলি ভাবি নাথাকিবা, কাৰণ এই সম্পত্তিবিলাক এতিয়া মোৰ হৈ গ'ল, বুজিলা নহয়? আৰু বেছি কথা কৈ নাথাকোঁ, যোৱা মাক কোৱাগৈ মোলৈ জুচ লৈ আহিবলৈ, মই ৱেইট কৰি আছোঁ। কিন্তু প্ৰিয়া, তুমিও জুচ গিলাচ লৈ পেলাই খাবতো পাৰা। মায়ে গোটেই ঘৰৰ কামবিলাক কৰি আছে, মাৰ ইফালে কঁকালৰ বিষ, তেনেকৈ মায়ে কাম কৰি আছে, তুমি তথাপিতো মাক বুজি নোপোৱানে? আৰু এটা কথা প্ৰিয়া, এইখন ঘৰৰ পৰা যে উলিয়াই দিম বুলি কৈছা, সেইটো কেনেকৈ সম্ভৱ হ'ব? কাৰণ তুমি মোক ক'লা যে তুমি এইখন ঘৰলৈ বোৱাৰী হৈ আহিলে তোমাক গোটেই ঘৰৰ সম্পত্তিখিনি লাগিব, তোমাৰ নামত কৰি দিব লাগিব, তেতিয়াহে তুমি মাৰ বোৱাৰী আৰু মোৰ পত্নী হ'ম বুলি কৈছিলা। সেইকাৰণেহে মই তোমাক এইবিলাক সম্পত্তি তোমাৰ নামত কৰি দিছিলোঁ। এনেকৈ জনা হ'লে মই তোমাৰ নামত কেতিয়াও সম্পত্তি নকৰিলোহেঁতেন প্ৰিয়া। তুমি বৰ ভুল কাম কৰিছা কিন্তু। তোমালোকে মানুহক সহজতে বিশ্বাস কৰি লোৱা নহয়নে? মই তোমাক একমাত্ৰ তোমাৰ সম্পত্তিখিনিৰ কাৰণেহে ভাল পোৱাৰ অভিনয় কৰিছিলোঁ। মই তোমাক প্ৰকৃততে ভাল পোৱা নাছিলোঁ। এতিয়া এই সম্পত্তিখিনিৰ মালিকনী যেতিয়া মই হ'লোঁ, তোমাৰ আৰু কি দৰকাৰ? তোমাৰ আৰু মোকতো দৰকাৰেই নাই। এয়া মালিকনী এতিয়া যেতিয়া মই হ'লোঁ, এয়া সম্পত্তি যেতিয়া মোৰ হ'ল, তোমালোক দুজনৰ কি প্ৰয়োজন? তোমালোকে মোৰ সেই মিঠা মিঠা কথাত ভুল গ'লা। বেচেৰাটো কৰবাৰ। আৰু তোমাৰ মাৰালো বৰ বেয়া লাগে দেই। বেচেৰীজনীয়ে ইমান সহজতে যে এই সম্পত্তিখিনি মোৰ নামত কৰি দিব, মই সপোনতো ভবা নাছিলোঁ। সেইদিনা মই তোমাক অকণমান অভিনয় কৰি পেলাই কথাকেইটা ক'লোহে, তুমি আহি লগালগ মাৰাক কৈ পেলাই গোটেই সম্পত্তিখিনি মোৰ নামত কৰি দিলা। কি বাৰু তোমালোক অকণমানো ভাবি নাচালানে যে ছোৱালীজনী কি হ'ব পাৰে, কেনেকুৱা হ'ব পাৰে? মই এতিয়া তোমালোকৰ ঘৰৰ বোৱাৰী আৰু তোমাৰ পত্নী, মাই ফুট। কথা ক'বলৈ আৰু নেপালা আৰু। মই তোমাৰ দৰে এটাৰ লগত বিয়া হ'ম বুলি তুমি কেনেকৈ ভাবিলা? তুমি কেনেকৈ ভাবিব পাৰিলা? মই যে আচৰিত কথাটো শুনি। যোৱা ভাল মোক হহুৱালা দেই। যোৱা সোনকালে জুচ লৈ আহাগৈ। আৰু শুনা, আজি দুপৰীয়া সাজত ভালদৰে ৰন্ধা বঢ়া কৰিবলৈ ক'বা মাৰাক। মোৰ এজন ভাল বন্ধু আহি আছে, তেওঁ আহি পাবহি। তেওঁ দিল্লীৰ পৰা আহিছে। তেওঁ বৰ্তমান মোৰ কোন হয় তোমাক মই চিনাকি কৰাই দিম বাৰু। যোৱা এতিয়া, খালি মাৰাক জুচ কাপ সোনকালে লৈ আহিবলৈ কোৱা। আৰু ভাততো অলপমান তুমি লাগি দিবা। মাছ মাংস এইবিলাক আনিবলৈ ক'বা, আৰু সকলোখিনি নৰ্মেলত বনাব দিবা, বুজিলা নহয়? পিছে মাৰাই বনাব জানেনে নাই?
অ' জানে নহয় মই আগতে খাই পাইছোঁনে। হ'ব যোৱা এতিয়া, মই বেছি কথা নেপাতোঁ, তেওঁ সম্ভৱ পাবহিয়ে হ'ল। প্ৰিয়া, এয়া আকৌ তুমি কি কৈছা? তুমি আমাক ইমান ধোকা দিলানে? তুমি ধোকাবাজ হ'বা বুলি মই ভবাই নাছিলোঁ। মাক আৰু মোক তুমি ধোকা দিবা বুলি ভবাই নাছিলোঁ। তোমাক মই সঁচা অন্তৰে ভাল পাইছিলোঁ, কিন্তু তুমি মোৰ লগত মানে ভাল পোৱাৰ অভিনয় কৰিলা। নাপায় প্ৰিয়া, নাপায়। এজন সঁচা অন্তৰে ভাল পোৱা মানুহক তুমি ঠগি দিলা নহয়নে? তোমাকো এদিন কোনোবাই ঠগিব চাবা প্ৰিয়া। তুমি মোক মানে মোৰ এই সম্পত্তিখিনিক লৈহে ভাল পাইছিলা। চি প্ৰিয়া, আজি মই মোৰ নিজৰ চকুতে বহুত ঘৃণা উপজিছে। মই তোমাৰ দৰে এজনী ছোৱালীৰ প্ৰেমত অন্ধ হৈ পেলাই গোটেই সম্পত্তি তোমাৰ নামত কৰি দিবলৈ মাক মই বাধ্য কৰাইছিলোঁ, কিন্তু তুমি মোক বুজি নাপালা প্ৰিয়া। ইমান তুমি তললৈ নামিব পাৰানে সম্পত্তিৰ লগত? প্ৰিয়া, এটা কথা মনত ৰাখিবা, ইয়াৰ সম্পত্তি ইয়াতেই থাকিব, কিন্তু মানুহে এদিন গুচি যাব লাগিব। তুমি যে মোক ইমান মোৰ লগত অভিনয় কৰিলা, বৰ ভাল লাগিলে অ' প্ৰিয়া। হ'ব দিয়া, তোমাৰ কোন ফ্ৰেণ্ড আহে ক'বা, আৰু কি খাই কৈ দিবা, মই আনি দিম। সঁচা দেই, সঁচাকৈ। যোৱা, এতিয়া মোৰ মুখলৈ চাই পেলাই সঁচা মিছা অভিনয়কৈ কিবাকিবি এইবোৰ গাই থাকিব নালাগে। যোৱা বুলি কৈছোঁ, যোৱা। সঁচাই বেয়া লাগে দেই। কলৈ যাব বাৰু এইখন ঘৰৰ পৰা মই উলিয়াই দিয়াৰ পাছত? মই ইমান ভাল অভিনয় কৰিব পাৰোঁনে? প্ৰিয়া, বাহ, তই বেলেগ অভিনয় কৰিলি দেই। তোৰ এই অভিনয়ত মোহিত হৈ পেলাই তোৰ নামত গোটেই প্ৰপাৰ্টি লিখি দিলে। বাহ প্ৰিয়া, বাহ, তোক মানিছোঁ কিন্তু দেই। বেচেৰা মাক আৰু পুতেকৈ বেয়াও লাগে পাই। মা, অ' মা, আমি ধ্বংস হৈ গ'লোঁ অ', সকলো ফালৰ পৰাই ধ্বংস হৈ গ'লোঁ। জানানে মা, সঁচাই কৈছোঁ, আমি ধ্বংস হৈ গ'লোঁ অ' মা। বাবু, তই এইবিলাক কি কথা কৈছ? ভালদৰে মোক বুজাই কচোন। মই হ'লে অকণো বুজি পোৱা নাই দেই। তই যে কি আবুল তাবুল বকিছ মই ঠিক ধৰিব পৰা নাই। মোক ভালদৰে বুজাই কচোন। অ' মা, প্ৰিয়া ভাল ছোৱালী নহয় অ'। প্ৰিয়াক আমি এনেই বিশ্বাস কৰিলোঁ জানানে? প্ৰিয়া বহুত বেয়া ছোৱালী। তাই এতিয়াহে আচল ৰূপটো ওলাইছে জানানে মা? মোক হেনো ভাল পোৱাৰ অভিনয় কৰিলে জানানে মা? আৰু সেই অভিনয় কৰি এই গোটেই ঘৰৰ সম্পত্তিখিনি তাইৰ নামত লেখাই ল'লে। আৰু এতিয়া হেনো তাই এইখন ঘৰৰ মালিকনী। তাই হেনো তোমাৰ বোৱাৰীও নহয় আৰু মোৰ পত্নীও নহয়। অ' মা, এইবিলাক প্ৰিয়াই কৰিছে জানানে? আমি যেনেকুৱা বুলি ভাবিছিলোঁ তেনেকুৱা নহয় প্ৰিয়া, জানানে মা? মানে তাই ভিতৰি এজনী বাহিৰী এজনী জানানে মা? তাই আমাক সঁচাকৈ বহুত ধোকা দিলে মা। কি হ'ব এতিয়া? আমি ক'লৈ যাম? আমাক হেনো এই ঘৰৰ পৰা উলিয়াই দিব। আমি এতিয়া কি কৰিম বাৰু মা? আমি ক'ত যাম? কেনেকৈ থাকিম? কি কৰিম? আমাৰ হাতত দেখোন পইচা পাতিও নোহোৱা হৈ গ'ল মা। কি কৰা যায়? আৰু তাইক দেখোন পইচা খুজিলেও পইচা নিদিওঁ বুলি কয় দেখোন মা। কি হ'ব এতিয়া? তুমি এটা উপায় কৰা অ' মা। সঁচাকৈ দেই, মই ভবাই নাছিলোঁ প্ৰিয়াই যে আমাৰ লগত এনেকুৱা কৰিব বুলি। মই বৰ দুখ পাইছোঁ অ' মা। মই প্ৰিয়াক সঁচা অন্তৰে ভাল পাইছিলোঁ। সঁচা অন্তৰৰ ভাল পোৱা মানুহবিলাকৰ এনেকুৱাই হয় নেকি বাৰু মা? বাবু, তই এইবিলাক কি ক'বলৈ আহিছ? প্ৰিয়া মাজনী তেনেকুৱা নহয়। প্ৰিয়া মাজনী বৰ ভাল পায়। তাই অন্তৰখন বৰ কোমল, দেখা নাই জানো? তাই ইমান ধুনীয়াকৈ কথা বতৰা পাতে। তই এইবিলাক কি গাইছ? হেই, তই মিছাকৈ কৈছ। মই অকণো মানি ল'ব পৰা নাই দেই। তই এইবিলাক প্ৰিয়া মাজনীৰ বিষয়ে এনেই মিছা অপবাদ নিদিবি দেই মা। দেই বাবু, তই এইবিলাক প্ৰিয়াৰ বিষয়ে এইবিলাক বেয়াকৈ নকবি। সেই বেয়া লাগে নহয়। তাই আমাৰ ঘৰৰ হ'বলগীয়া বোৱাৰী আৰু তোৰ পত্নী। তাই কাৰণেই সেই গাঁৱৰ ছোৱালীজনীক খেদি দিলোঁ। এতিয়া আকৌ তাই যদি তেনেকুৱা কৰে কেনেকৈ হ'ব? তই সঁচাকৈ কৈছনে বাবু? মই হ'লে বিশ্বাস হোৱা নাই দেই। তই বাৰু মোক এনেই মিছাকৈ কৈছ নেকি বাবু? মা, মই যি কৈছোঁ সঁচাই কৈছোঁ। প্ৰিয়া ভাল ছোৱালী নহয় অ' মা। তাই আচল ৰূপ এতিয়াহে মই গম পাইছোঁ। অতদিনে ইমান ভাল পালোঁ, কিন্তু তাই আচল ৰূপটো মই ধৰিবই পৰা নাছিলোঁ। এতিয়াহে তাই এই ঘৰলৈ আহি আচল ৰূপ দেখাই দিছে। মই বুজিয়েই পোৱা নাছিলোঁ অ' মা। ইমান ভাল পায়ো তাইৰ অন্তৰখন মই বুজি নাপালোঁ মা। তাই ইমানেই বেয়া ছোৱালী নে? অ' মা, মই সঁচাকৈ কৈছোঁ, প্ৰিয়া বৰ বেয়া ছোৱালী অ' মা। তাই ভাল ছোৱালী নহয়। আৰু কি কৈছে জানানে? দিল্লীৰ পৰা হেনো কোনোবা এটা আহি আছে, তাইৰ লগৰ বুলি কৈছে। নাজানো আৰু মা। তোমাক আৰু মোক ধুনীয়াকৈ ভাত পানী বনাবলৈ কৈছে। আহি হেনো পাবহি। যদি ভাত পানী যোগাৰ কৰি নথওঁ, প্ৰিয়াই হেনো আমাক এইখন ঘৰৰ পৰা গতিয়াই উলিয়াই দিব। এইবিলাক কৈছে অ' মা। কি হ'ব বাৰু কোৱাচোন তুমি? কি বাবু, প্ৰিয়া এনেকেই ক'ব পাৰেনে?
মই মই তাইক বহুত ভাল পাইছিলোঁ। মই নিজৰ ছোৱালীৰ দৰে তাইক মৰম কৰিছিলোঁ আৰু মই ভাবিছিলোঁ তাই মোৰ নিজৰ ছোৱালীৰ দৰে এইখন ঘৰত থাকিবহি। সেইদে বুলি গোটেই সম্পত্তি তাইৰ নামত লিখি দিলোঁ। সঁচাই আমাৰ গাতে ভুল আছিলে। তাইক আমি প্ৰপাৰ্টিখিনি লিখি দিব নালাগিছিলে। মই বৰ ডাঙৰ ভুল কৰিলোঁ অ' বাবু, মই বহুত ডাঙৰ ভুল কৰিলোঁ। এতিয়া কি কৰা যাব বাৰু? মা, তুমি ভুল কৰা নাই, মইহে যদি ভুল কৰিছোঁ। তাই সেই মিছা কথাবিলাক শুনি পেলাই মই তোমাক জোৰ কৰিছিলোঁ এই সম্পত্তি তাইৰ নামত লিখি দিবলৈ। মা, ইয়াৰ সকলো দোষী ময়েই মা। এইবিলাকৰ গোটেই খলনায়কটো ময়েই মা। তাই সেই মিঠা মিঠা কথাত ভুল গৈ আমাৰ গোটেই সম্পত্তি মই হেৰুৱাই পেলালোঁ অ' মা। তুমি প্ৰথমতে নকৰোঁ বুলি কৈছিলা, ঠিকেই আছিলে, কিন্তু মই জোৰ কৰাৰ বাবে তুমি আকৌ সম্পত্তিখিনি তাইৰ নামত কৰি দিলা। এতিয়া আমাৰ কি হ'ব মা? ক'লৈ যাম, ক'ত থাকিম, কি খাম? বৰ চিন্তা হৈ গৈছে অ' মা। সঁচাই অ' বাবু, আজি মোৰ এনেকুৱা লাগিছে যেন গাঁৱৰ সেই ছোৱালীজনী ভাল আছিলে। তাই একো এটা মোৰ মুখে মুখে উত্তৰ দিয়া নাছিলে, কিন্তু আজি এই প্ৰিয়াই মোক দেখোন ইমান লটি ঘটি কৰাইছে। তই দেখিছনে? আজিয়েই নহয়, যিদিনাখনিৰ পৰা এই সম্পত্তিখিনি তাইৰ নামত কৰি দিছোঁ, সেইদিন ধৰি তাই মোক একেবাৰে কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰিছে দেখোন। তই দেখিয়ে আছ, ৰাতিপুৱাৰ পৰা গধূলিলৈ অকণমানো ৰ'বলৈ নাপাওঁ। কঁকাল বিষত টচ টহাই যায়, কিন্তু তথাপিতো তাই মোক অকণো ৰেষ্ট নিদিয়ে। কি কৰিম বাৰু কচোন বাবু? ব'ল নহ'লে এইখন ঘৰৰ পৰা আমি ওলাই গুচি যাওঁগৈ। মা, এয়া কেনেকৈ হ'ব? আমি যদি ওলাই গুচি যাওঁ তাই বেছিহে চল পাব। নাই মা, আকৌ আমি এই সম্পত্তিখিনি ঘূৰাই অনা কিবা বুদ্ধি পাঙিব লাগিব, নহ'লে নহ'ব। ৰচোন বাৰু, মই তাইক মৰমে বুজাই চাওঁগৈ, তাই বুজে বা কিজানি। অঁ মা, যোৱাচোন, তাইক অলপমান বুজাই চোৱাগৈ। ক'তনো বুজিব মা? মোৰ আগত যেনেকুৱা কথাহে কৈছে, তাই বুজাৰ কোনো মই আশাই দেখা নাই। সঁচাকৈ মই ধনী ঘৰৰ ছোৱালী আৰু চহৰৰ ছোৱালী দেখি পেলাই ভাল পাইছিলোঁ, কিন্তু মোৰ কি হ'ল বাৰু? সেই গাঁৱৰ ছোৱালীজনী ভাল আছিলে। তাই সকলো কথা বতৰা শুনে, তাই সকলো কাম বন কৰি মাক সুখত ৰাখিছিলে। কিন্তু এতিয়া এই প্ৰিয়াক মই যে নিজৰ কৰি ল'ম বুলি ভাবিছিলোঁ, এতিয়া মোৰ দশা এনেকুৱাই হৈছে। হয়, মোৰ গাতেই দুখ, মই পাব লাগে, মই শিক্ষা পাব লাগে। ৰাজ ইমান দেৰি কৰিছেনে? মইতো তাক সঠিকেই ঠিকনাটো দিছিলোঁ, এতিয়ালৈকে পোৱাহি নাই। ক'ৰবাততো দিগদাৰ হৈছে নেকি? নাই, সি দেলহিত থকা ল'ৰা, ক'তনো তাৰ দিগদাৰ হ'ব? সি ওলাবহি যেনে তেনে। এই মাক পিতেখালে পাকঘৰত কি কৰি আছে জানো? মোৰ আকৌ কফি একাপ খাবলৈ মন গৈছে। ঐ, শুনিছনে তহঁতকেইটাই? ঐ, শুনিছ নাই? কি কৰি আছ? এই বুঢ়ীজনীও ভালকৈ নুশুনে নহয়, শুনিলেও নেমাতে। মোৰ কফি খাবলৈ মন গৈছে, একাপ জল্দি লৈ আহিব লাগে। প্ৰিয়া মাজনী, এয়া তুমি বাবুৰ আগত কি কৈছা বাৰু? তুমি এনেকৈ কৰিলে কেনেকৈ হ'ব বাৰু? চোৱাচোন, তুমি এবাৰ কওঁতেনি মই তোমাক গোটেই মোৰ সম্পত্তিখিনি দি দিছোঁ। তুমি যদি এতিয়া আমাক এইখন ঘৰত থাকিবলৈ নিদিয়া, আমি ক'লৈ যাম বাৰু? প্ৰিয়া, অলপমান বুজিবলৈ চেষ্টা কৰা। কি বুজিবলৈ চেষ্টা কৰিব লাগে? আপোনাৰ নামত সম্পত্তিখিনি আছিলে, এতিয়া মোৰ নামত কৰি দিলে, বাছ সিমানেই। এতিয়া সেই হিচাপত এইখন ঘৰৰ মালিকনী মই হ'লোঁ। মই যাক এইখন ঘৰ ৰাখিব বিচাৰোঁ ৰাখিম, আৰু যাক এইখন ঘৰৰ পৰা উলিয়াই দিব বিচাৰোঁ উলিয়াই দিম। মোৰ মৰ্জি, আপোনালোকে কি কৰিব? আৰু মই যে অথনিৰ পৰা কফি চিঞৰি আছিলোঁ, শুনা নাই নেকি? আপুনি মোৰ লগত ডিছকাছ কৰিবলৈ আহিছে। আপুনি পাহৰি গ'ল নেকি যে মালিকনীয়ে এইবিলাক কথা আৰু ডিছকাছ নকৰে? আপুনি পাহৰি নাযাব যে আপুনি এতিয়া এইখন ঘৰত কাম কৰা মানুহ, বুজিলে নহয়? আৰু মালিকনীয়ে কাম কৰাৰ মানুহৰ লগত এইবিলাক কথা নেপাতে নহয়, আৰু শোভাও নাপায়, বুজিলে? যাওক এতিয়া মোৰ বাবে একাপ স্পেচিয়েল কফি বনাই আনকগৈ। কিন্তু প্ৰিয়া মাজনী, এবাৰ তুমি বুজাচোন, আমাৰ দুটাক যদি উলিয়াই দিয়া আমি ক'লৈ যাম বাৰু? ক'ত থাকিম? তুমি এবাৰ বুজিবলৈ চেষ্টা কৰা। তোমাক মই নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিলোঁ, আৰু নিজৰ ছোৱালী বুলিয়েই ভাবিতো এই সম্পত্তি তোমাৰ নামত কৰি দিছিলোঁ। কিন্তু তুমি এতিয়া আমাক বুজি নাপালে কেনেকৈ হ'ব বাৰু কোৱাচোন? অ' প্ৰিয়া মাজনী, এবাৰ বুজি পোৱাচোন, আমি তোমাক একো অপকাৰ নকৰোঁ নহয়। আমি এইখন ঘৰত থাকিম, মিলামিচাকৈ থাকিম। তুমি মোক কাম কৰা মানুহ বুলি কৈছা, ঠিক আছে, ময়েই বাৰু সকলো ঘৰৰ কাম বন কৰিম, কিন্তু তুমি একো কৰিব নালাগে। কিন্তু তুমি মোক অকণমান ভাল কথা বতৰা পাতাচোন, অকণমান বিহেভটো ভাল কৰাচোন মোৰ লগত। আগতে তুমি এনেকুৱা নাছিলা নহয়, এতিয়া কিয় এনেকুৱা হৈছা প্ৰিয়া? ভাল বিহেভ আপোনালোকৰ লগত আগতে কৰিছিলোঁ, কিন্তু এতিয়া নহয়।
এতিয়া মানে মই এইখন ঘৰৰ মালিকনী নহয় জানো? আপোনাৰ লগত যদি ভাল ব্যৱহাৰ কৰোঁ মই আকৌ কেনেকৈ চলিম? মোৰোতো এটা নাম থাকিব লাগিব নহয় জানো? ময়োতো ষ্টেটাছ মেইনটেইন কৰিহে মানুহৰ লগত কথা পাতিব লাগিব। ঠিক আগতে আপুনি যেনেদৰে কথা পাতিছিলে আপোনালোকৰ ঘৰত কাম কৰা মানুহজনীৰ লগত, ঠিক তেনেকৈ মই এতিয়া আপোনাৰ লগত কথা পাতিম। কি ডাঙৰ কথাটো নহয় জানো? আৰু মই আগতে আপোনাৰ লগত আৰু কথা পাতিছিলোঁ মৰমে, কিন্তু কিয় জানেনে? মই এটা মানে ভাবিছিলোঁ যে আপোনাক মৰম কৰিলেহে আপুনি মোক নিজৰ বুলি ভাবি মই যিটোকে কৰোঁ সেইটোকে কৰিবলৈ দিব বুলি ভাবিহে মই আপোনাক মৰমে কথাবিলাক কৈছিলোঁ। আৰু আপোনাৰ পুত্ৰ মোৰ প্ৰেমত অন্ধ হৈ পেলাই এই প্ৰপাৰ্টিখিনি মোৰ নামত কৰিবলৈ আপোনাক বাধ্য কৰাই দিলে। আৰু আপোনালোকে আগ আৰু পিছ নাভাবি আপোনালোকে চিধা এই সম্পত্তি মোৰ নামত কৰি দিলে। আপোনালোকে এবাৰো ভাবি নাচালেনে যে সেই ছোৱালীজনীয়ে আমাক কি কৰিব? সেই ছোৱালীজনীয়ে আমাক ধোকাও দিব পাৰে। এইদে বুলি আপোনালোকে ভাবি চাব নোৱাৰিলেনে বাৰু এবাৰো? আপোনালোক ইমান সহজ সৰল মানুহ নে? সেইকাৰণেই মানুহ ইমান সহজ সৰল হ'ব নাপায়। প্ৰিয়া মাজনীও নেপায়ো। মই তোমাৰ মাৰ লগৰ মাৰ নহয় জানো? তুমি তোমাৰ নিজৰ মাক এনেকুৱা কৰিব পাৰিবানে? মোক কাম কৰা বাই বনাই দিলা তুমি। যিজনী মানুহে এটা কাম নকৰাকৈ এইখন ঘৰত আছিলে সেইজনী মানুহ আজি তুমি কাম কৰাই কঁকালৰ বিষ কৰাই দিছা। নেপায় অ' মাজনী নেপায়। মই তোমাক নিজৰ যি হিচাপত ভাবিছিলোঁ। হ'ব দিয়া, মই যাওঁ তোমালৈ কফি লৈ আনোগৈ। কিন্তু এটা মই ৰিকুৱেষ্ট কৰিছোঁ, তুমি আমাক এইখন ঘৰৰ পৰা উলিয়াই নিদিবা অ'। আমাৰ মান সন্মান সকলোখিনি গুচি যাব। উলিয়াই দিওঁ নিদিওঁ সেইটো মোৰ কথা। আৰু সময় আহিলে হয়তো আপোনালোকক মই এইখন ঘৰৰ পৰা উলিয়াইও দিব পাৰোঁ। তাৰ বাবে আই এম চৰি আণ্টি, বেয়া নেপাব।